আহিছোঁ পুখুৰীৰ আগফালে। এয়া চাওক ইহঁতে মাছ মাৰি আছে। মাছ মানে বহুত মাছ। এয়া বলক ময়ো নামি আছোঁ পুখুৰীলৈ। বাপ্পা বহি বহি নামিব লাগিব। এনেকুৱা ৰ'দ দিছে। বহুত মাছ আছে, সৰু সৰু ডাঙৰ ডাঙৰ। এইফালে চাওক ইহঁতে কি কৰি আছে। এইফালে মাৰ ভাত হৈ গৈছে, মাৰ ভাত হৈ আছে। আমি মাছ লৈ যাম এতিয়া। হয় নেকি? চব পুটি কৈ মাছ কৈ। এয়া মাছ বহুত মাছ লাগিছে জালত। সৰু সৰু মাছ ন, সেইকাৰণে এইবিলাক মানে কি কৰি আছে, এৰাই দি আছে জালৰ পৰা। ডাঙৰ মাছখিনি ল'ব খালি। এয়া চাওক পুখুৰীটো এনেকুৱা, চাৰিওফালে গছ গছনি পুখুৰীৰ। এইফালে আমাৰ ৰাস্তাটো, এইফালে ঘৰৰ আগফালেই পুখুৰীটো। এইফালে বহুত গছ, আৰু এইবিলাক গছ চাওক একদম পাৰ ভাঙি ভাঙি এয়া ইহঁতৰ এয়া গছৰ যিটো মূৰাটো ওলাই গৈছে। বেছিভাগ গছতে এনেকুৱা হৈছে। এইফালে আমাৰ নাৰিকল গছৰো তেনেকুৱা অৱস্থা হৈছে। চাওক নাৰিকল গছখিনি। এই গছ মানে নাৰিকলৰ গছত বহুত নাৰিকল হয়, একদম বহুত মাছ উঠিছে। এয়া এইফালে এই জালখন গুচাই আছে, বেলেগ জেগাত দিব। মানে এইফালে খালি সৰুই উঠি আছে, সৰুই উঠি আছে। সৰু মাছবিলাক এয়া এৰি দিছে না, ডাঙৰবিলাকত মানে খাব পাৰি। কি এই সৰু সৰু মাছবিলাক বেয়া লাগে ন, মৰি যাব মাছ। নামিছে চাওক, ইমান মাছ মৰাত ব্যস্ত হৈ আছে। তহঁতৰ জাঙাত কি মাছ উঠিছে নে নাই? উঠিব। কি মাছ উঠিছে? ই ৰাম, হয়তো উঠিছে। উঠিছে মাছ উঠিছে। এটা দেশী পুঠিও পাইছো। দেখাও দেখাও দেখাও, কি মাছ এইটো? দেশী পুঠি। ঐ ইছলা মাছ পাইছো। আৰু এটা ইছলা মাছ পাইছো। এইটো মিছা মাছ। এইটো কি মাছ? এইটো পুঠি নেকি? ডাঙৰ পুঠি? এইটো ডাঙৰ পুঠি আৰু এইটো দেশী পুঠি। ভণ্টি বাল্টিংটো লৈ আহ। বাল্টিংটো লৈ আহ। আমাৰ মাজি, মাজি মাছ মাৰিব পাৰিছে। এৰি দিলা? সেইটো ধৰিব নিদিয়ে ন। জলদি লৈ আহ ৰে। এইটো আকৌ চাওঁ, বাল্টিত ইমান পানী লৈ বোলে আহিব পাৰে ই। মাছো ধৰিছে। মই আজি প্ৰথমবাৰ ইছলা মাছ ধৰিলো। এয়া চাওক ইমান মাছ। বাহ 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 মা, বঢ়িয়া। চাওঁ তো ন, একচোন মাছবিলাক চাওঁ। ঐ আৰু এবাৰ দেখা না।
মাছখিনি আৰু এবাৰ দেখা না এয়া চাওক জাল ভৰ্তি হৈ গৈছে মাছে মাছ চব পুঠি মাছ ইমান ধুনীয়া ধুনীয়া পুঠি এয়া এইবিলাক এৰি দিব এতিয়া মাছখিনি নহ'লে মৰি যাব সৰু হয় এমা তুমি এনেকে নামিছা জ্বৰ আহিব কিন্তু নাহে নহয় আহিব চা চৰ্দি লাগিছে না ইছ ৰাম ইয়াৰ অৱস্থা খুব বেয়া পানী পাই পগলা হৈ গৈছে পোৱালীয়ে কি মাছ ছাত্ৰীব পাৰা পাৰা যাওঁ চাওঁ ছাত্ৰাচোন ছাত্ৰা এ মাটি লাৰি লাৰি ছাত্ৰাই সোণালুৰ ফুলটোৰ গছ ইমান ফুলতে ভৰি গৈছে ইমান ধুনীয়া লাগিছে গছটো ফুলে ফুল এয়া ময়ো আহিলোঁ অলপমান আগফালে ঘৰৰ আগফালে এয়া ফুৰি আছোঁ অলপ এয়া চাওক জলকীয়া গছ এইটো জলকীয়া হোৱা নাই দেউতা এইবিলাক ৰুইছে জলকীয়া ইয়াত হালধি চব আছে সেইফালে এটা ভাইটি গৈ আছে এইফালে চাওক এয়া তিতা কেৰেলাৰ গছ মানে খাব পাৰি আৰু অৱস্থা বেয়া তিতা কেৰেলাৰ এইফালে চাওক এয়া মানে যেতিয়া ঠাণ্ডাৰ দিন আছিলে তেতিয়াই মানে এয়া বেঙেনাখিনি ৰুইছে ন এতিয়ালৈকে বেঙেনাখিনি এনেকৈ আছে আৰু ফল দিয়ে আছে বেঙেনাবিলাকত চাওক ইমান ধুনীয়া ধুনীয়া বেঙেনা সৰু সৰু বেঙেনা এয়া চাওক এতিয়া বেঙেনা লাগিয়ে আছে পাছত বহুত বেঙেনা আৰু চাওক গুৱাৰ তামোলৰ গছত চাওক তামোল লাগিছে এইফালে বহুত ধুনীয়া পথাৰখন ধুনীয়া হৈ আছে মই এতিয়া আহিলোঁ এয়া পুখুৰীৰ পৰা আহি কেনে অলপমান ইয়াত ছাঁত বহিছোঁ এয়া গছ মানে বাঁহ গছৰ জোপাৰ তলত ইয়াত বহুত ধুনীয়া বতাহ দি আছে ভাল লাগি আছে বহুত ভাল লাগে এইফালে চাওক সবুজ সবুজ এইফালে ৰাস্তা দিয়ে মানে গাড়ী গৈ আছে মই এয়া আমাৰ আগফালে বহিছোঁ এনেকৈ পুখুৰীৰ ওচৰতে এইফালে চাওক ধুনীয়া পথাৰ আৰু বহুত দিনৰ মূৰত সেই ঘৰত আহিছোঁ না এনেকৈ মানে ঠাইবিলাকত বহি মেলি অলপমান ভাল লাগি আছে
মানে আগৰ কথাবিলাক মনত পৰে ন এনেকৈ ফুৰি থাকোঁ গৰম লাগিছে এইফালে গা ধুম এতিয়াও গা ধোৱা নাই গা ধুব যামেই এতিয়া সেইকাৰণে অলপমান ফুৰি আছোঁ এয়া মাছৰ ওচৰত গ'লোঁ সিহঁতে মাছ মাৰি আছে এতিয়া গা চা ধুই ভাত পানী খাম আৰু চাওঁ কি কৰোঁ মানে বহুত কাম আছে কৰিব লগা কিন্তু চাওঁ কি কৰিব পাৰোঁ এতিয়া অলপমান বহিছোঁ ভাল লাগি আছে বহি কেনে মায়ে এতিয়া এয়া মাছ মাৰি আছে এইবিলাক মাছ মানে কাটি মেলি ভাজি তাৰপিছত চব্জি বনাব এনে চব্জি বেছিভাগে হৈ গৈছে এতিয়া এয়া মাছটো মাৰি আছে যে সেইকাৰণে মাছখিনি বনাব তাৰপিছতহে খাম আৰু ঘৰত আহিলে এনেকৈ আমি পুখুৰীৰ মাছ এনেকৈ ধৰোঁ প্ৰতি বছৰে মানে এয়া নতুন নতুন মাছ এৰি দিছে ন সেইকাৰণে মানে অলপ কষ্ট হয় মাছখিনি মৰি যাব বুলি সেইকাৰণে মানে বহুত চাই মেলিহে মাৰি আছে মাছ আপোনালোকেও ভিডিঅ'খিনি চাই থাকিব যদি কিবা ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয়নে নহয় এয়া মই আছোঁ এইফালে এয়া ধান খেতিৰ ওচৰত আমাৰ ঘৰৰ ওচৰতে ধান খেতি এয়া আমাৰ ধান খেতি পাকিছে ধানখিনি কিন্তু বহুত পাকিছে মোৰ এয়া গাঁৱৰ ঘৰৰ ভিডিঅ'বিলাক ভাল লাগি আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' দিবলৈ মই তেতিয়া উৎসাহ পাম ডাঙৰ মাছ পাইছে এয়া দেখাই আছে ডাঙৰ মাছ চাতুৰি এয়া পুখুৰীৰ পানী একদম ঘোলা কৰি দিছে আৰু এইফালে ই মাছ লৈ আহিছে এয়া চাওক ৰৌ মাছ এয়া চব ৰৌ আজি মজা হ'ব খাই নে কি কৰিম মাছ লৈ যাচোন বাল্টিটো পুৰা মজা হ'ব মজা লৈ যা লৈ যাওঁ এতিয়া তাই মোবাইল দেখি আছে আটা ভণ্টিয়ে কান্দি আছে আৰু মই খেলি আছো এইটো আটা এতিয়া খাবই নোখোজে পৰিয়ে এই ফুলটো ইমান ধুনীয়াকৈ ডাঙৰকৈ ফুলে এইটো কয় টাইম ফুল নেকি সময় ফুল ইমান এই মোৰ ভাতিজীজনী এনেকৈ লগাই দিছে ধুনীয়াকৈ লাগিছে ফুলজোপা বহুত ভাল লাগিছে চাইও ভাল লাগে ইমান ধুনীয়া ফুলবিলাক এইফালে তগৰ ফুল ফুটি আছে গছত ধুনীয়াকৈ ইমান মমো গোন্ধ ওলাইছে এয়া চাওক তগৰ ইমান ধুনীয়া গোন্ধ ফুলবিলাকৰ এয়া গছত এয়া চাওক তগৰ লাগিছে ধুনীয়াকৈ ভিডিঅ'খন ইমানতে সামৰণি মাৰিলোঁ যদি ভাল পাইছে তেনেহ'লে